জামুগুৰিহাটৰ জীয়া ভৰালী নৈত যোৱা বৃহস্পতিবাৰে এজন যুৱক নিখোজ হোৱা খবৰে অঞ্চলবাসী ৰাইজ শোকত মৰ্মাহত হৈছিল। বামুণীপামৰ 18 বছৰীয়া প্ৰাঞ্জল মিলি নামৰ যুৱকজন যোৱা বৃহস্পতিবাৰে প্ৰায় 2 মান বজাত জীয়া ভৰালী নৈত গা ধুবলৈ আহি নিখোজ হৈছিল। এজন সমনীয়াৰ সৈতে গা ধুই থকা অৱস্থাত প্ৰবল সোঁতে উটুৱাই নিয়া বুলি আমাক জানিবলৈ দিছিল স্থানীয় ৰাইজে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ SDRF বাহিনীয়ে 3 দিন ধৰি তীব্ৰ অভিযান চলায় আৰু আজি ৰাতিপুৱা ধলাবিলৰ চামধৰাৰ জীয়া ভৰালী নৈৰ পাৰত যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃত যুৱকজনক SDRF বাহিনীৰ মুখ্য বিষয়া হিমন্ত কুটুম আৰু সুৰেন চন্দ্ৰ ডেকাৰ যৌথ প্ৰচেষ্টাত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাত স্থানীয় ৰাইজে প্ৰশংসা কৰে। 15 তাৰিখে 12টামান বজাত আমি খবৰ পালোঁ। আমাৰ গোটেই টিমটো আমি 1টামান বজাত ইয়াত আহি কিনে আমি উদ্ধাৰ অভিযান আমি কাৰ্যসূচী আৰম্ভ কৰিলোঁ। আজি আপোনাৰ বৃহস্পতিবাৰৰ পৰা লাগি আজি আমি শনিবাৰে আমি উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। ইয়াৰ পৰা আমি লোকেশ্যনটো আমাৰ এই 5 মাইল আশে-পাশে আমি মাথাউৰিত আমি অভিযান কাৰ্যসূচী চলাই কিনে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। ইয়াৰ যিটো স্থায়ী বাসিন্দা তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাৰ লগত কিন্তু সহযোগিতা কৰিলে, খুবেই ভাল পাইছোঁ। তেওঁলোকে বৰ শান্তিপ্ৰিয় হিচাপে কিন্তু কাম কৰি আমাক সহযোগিতা কৰিলে, তাৰ বাবে আমি অশেষ ধন্যবাদ থাকিলে। থেংক ইউ। ঠিক আছে। আজি জীয়াভৰালী নদীত যোৱা 15/7/2021 তাৰিখে নদী বিৰাট বাঢ়িছিলে। প্ৰাঞ্জল মিলি নামৰ ল'ৰাজন বয়স 18। তেখেতে খৰিও আহিছিলে, লগতে দিনৰ ৰ'দত গা ধুই থকা অৱস্থাত তেখেত পানীত উঠি গুচি গ'ল। তাৰ লগৰো দুজন আছিলে, এই দুজন কোনোপধ্যে বাচিলে। সেইজন প্ৰাঞ্জল মিলি মোৰে কান্দিব মন কৰিছে। বৰ্তমান আমি পাইছোঁ, গতিকে তেখেতক আমি ঘৰত নি সৎকাৰ কৰিম বুলি আমি সকলো ৰাইজৰ আশা। কিমান দূৰৰ মূৰত পালে আজি? কেইদিন? আজি 3 দিন হৈছে। 15 তাৰিখে হেৰুৱা, আজি 17 তাৰিখে পাইছোঁ। এই উদ্ধাৰ অভিযানত কোনে সহায় কৰিছিল? উদ্ধাৰ অভিযানত আমাৰ লোকেল থানা আৰক্ষী বিষয়া সহযোগত SDRF তেখেতসকলৰ অশেষ চেষ্টাৰ বলত আমি আজি 17 তাৰিখ প্ৰায় 11টামান বজাত আমি পাইছোঁ চামধৰা নামে এখন ঠাইত। গতিকে আমি SDRFকো নথৈ ধন্যবাদ দিছোঁ, গাঁওখনৰ ল'ৰাটোক উদ্ধাৰ কৰি দিয়াৰ কাৰণে। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, বাদিজ লাইভ।